আজি হল আমার বিপিএফ দলৰ সেন্ট্রাল কমিটি বিপিএফ দলৰ সিদ্ধান্ত মতে আজি গোসাইগাঁও জিলাত প্রথম রেলি দিছপুৰ চলো যাত্রা রেলি আজি প্রথম হৈ গল। ইয়াৰ পিছত আমাৰ কৰ্মচৰা জিলা হিচাপে আছে, ইয়াৰ পিছত আকৌ জিলা হিচাপে আছে, জিলা হিচাপে আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰাম আছে দিছপুৰ চলো যাত্ৰা। দিছপুৰ চলো যাত্ৰা সেইটোৱে যে আমাক বিটিসি বাকী রাজ্যে সেইটোৱে বিচাৰে যে বিটিসি উন্নয়ন কৰি। তো আমি বিটিসি যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় অসম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগে। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা দিছপুৰত আমাৰ MLA পঠাব লাগে। 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি BPF হিচাপে হওক বা NDA হিচাপে হওক 15টা সমষ্টি 15টা লৈ যাব লাগে, দিছপুৰত পঠাই দিব লাগে। আৰু দিছপুৰৰ পৰা বিটিচিৰ যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যাৰ সমাধান কৰিব পাৰে, তাৰ কাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰক MLA পঠাব লাগে, সেইটো আমাৰ উদ্দেশ্য। অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব, সেইটো 100%। প্ৰমোদ বড়োৱে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। এতিয়া আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল গোটেই বিটিচি অঞ্চলত 15টা এছেম্বলি সমষ্টি আছে, NDA হিচাপে দিছপুৰত MLA পঠাই দিয়াটো আমাৰ দলৰ দায়িত্ব। আৰু আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চিফ মিনিষ্টাৰ বনাব। UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলাইন হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়, হওক এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় সেইটো ইহঁতৰ কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম। কংগ্ৰেছৰ দলেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম বাছ। NDA হিচাপে যদি আমাৰ NDA পাৰ্টনাৰ হিচাপে যদি আমাৰ যদি ৰাজ্যসভাৰ কাৰণে চিট অফাৰ কৰে আমি দি দিম, কিন্তু আজিলৈকে পৰা এনেকুৱা BPF দলক ৰাজ্যসভা MP দিব বুলি আলোচনা হোৱা নাই। সেইটো এতিয়া প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি সিদ্ধান্ত লৈছে লোৱা নাই সেইবিলাক গোটেই চালি জাৰি আমি কৰি আছোঁ। আমাৰ আইনগতভাৱে আমাৰ উকিল আছে, মানে লিগেল চেল আছে, এইবিলাক চাই আছে। কৰিব পৰাটো সম্ভৱ নহয়, ইলেকশ্যন হৈ যাব। সাংবাদিকসকলক উপহাৰক সেইদিনা মুছলমানৰ কথা সুধিছিল কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলক উপহাৰ দিছে বুলি কৈছে। মই কিন্তু স্পষ্ট হোৱা নাই। মুঠতে আমাৰ ষ্টেট গভৰ্ণমেণ্টে যিটো দিছে ইয়াৰ ওপৰত আমি যাব নোৱাৰোঁ। বিটিচি হ'ল এটা কাউন্সিল, আমি এটা সাংবাদিকসকলৰ কাৰণে অফিচ বা গেষ্ট হাউচ প্ৰত্যেকটা সাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বনাই দিব পাৰে, ইয়াতকৈ ওপৰত আমি যাব নোৱাৰোঁ।